ঋতু কলিতা। মই মানে নিজে হয়। মই একচুৱেলি মই নিজকে নিজে বৰ্ণনা দিয়াটো উচিত নহয় কাৰণ মই কি হয় সেইটো বেলেগে ক'ব আনে ক'ব আৰু সেইখিনি মানুহে ক'ব একচুৱেলি যিখিনি মানুহে মোৰ নহ'লেও নিজৰ পাইছে। দৃষ্টিত নিজেই কিবা এটাতো থাকে মোৰ দৃষ্টিত মই মানে এজন সাধাৰণ ব্যক্তি আৰু সাধাৰণ হৈ সদায় থাকিব খোজো। বহুত মানুহে কিবা অকণমান কিবা বেলেগ বুলিও কয় মোক, কিন্তু একচুৱেলি মই সেইটো নহয়। ছ'চিয়েল মিডিয়াত মই যি ধৰণে ধৰক কথা পাতোঁ বা মোৰ এটা পৰিচয় আছে বা ইমেজ আছে, সেইটো ক'ব গ'লে এটা ভাৰ্চুৱেল ইমেজ, এইটো কৃত্ৰিমো হ'ব পাৰে, এইটো প্ৰকৃত মোৰ পৰিচয় নহয়। সেইখিনি ক'ব গ'লে এটা কেৰেক্টাৰ। কেতিয়াবা ধৰক কিবা ৰাজনীতিৰ বিষয়ে কথা ক'লোঁ, সেইখিনি সময়ত মই এটা ৰাজনীতিৰ কেৰেক্টাৰত মই সোমাই যাওঁ বা কেতিয়াবা ৰাইজৰ কিবা এটা বেলেগ দিশত সমালোচনা বা কোনোবা মানুহক সমালোচনা কৰোঁ, তেতিয়া মই সমালোচক হওঁ। আচলতে মই মানুহজন এজন চিম্পল মানুহ ক'ব গ'লে, আৰু একদম সাধাৰণ মানুহ আৰু সাধাৰণ হৈ থাকিব খোজো, বাছ আম আদমি।